চেনেলক যাতে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। বেল বটন টিপক যাতে নতুন নতুন ভিডিঅ' সকলোতকৈ আগতে উপভোগ কৰিবলৈ পায়। নাই পোৱা আৰু আহিলো ভিডিঅ' কৰি দিয়া। তথাপিও এই সকলো পুতলাক মই ল'ব নাজানো। এইবোৰ সকলো যদিও মৰে খেলা তথাপি এইবোৰ খেলাৰ আনন্দ আৰু প্ৰেম কৰক তাকেহে আমি এই খেলাত আমি সদায় চাই চাই যেতিয়া একান্ত ভক্তসকলে সংসাৰৰ সকলোবোৰ মানসিক পাহৰি একান্ত মনে নাম ধৰ্মৰ কথা চৰ্চা কৰে তেতিয়া আমি তেওঁলোকৰ দাসবোৰ সেই কথা শ্ৰৱণ কৰোঁ আৰু প্ৰয়োজন হ'লে তেওঁলোকক পৰিচৰ্যা কৰিবলৈ পন্থাপন্ন কৰোঁ আৰু ভকতৰ দাস হৈ কাম কৰাটোৱে হৈছে আমাৰ প্ৰধান কৰ্তব্য। যিদৰে একান্ত ভক্ত আপোনাৰ গুণানু কীৰ্তন কৰে এই নাৰদো এই একেই খেলাতে আবদ্ধ। এই নামৰ মহিমাকে কওকচোন। এক জটিল প্ৰশ্ন দেৱৰী, ইয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি অসমৰ্থ। ব্ৰহ্মা কোনেও যদি এই মহিমা নাজানে তেন্তে কোনে জানে? এই জগতত সত্য আৰু অসত্য এই দুই পদাৰ্থ
ৰাজ্যত সত্য ধৰ্মৰ ওপৰতো সত্য ধৰ্মৰ অত্যাচাৰ চলিছে। আৰু আপুনি তাতে আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব। যাওক এতিয়া মৃত্যুপতিৰ জৰিয়তে আপোনাৰ প্ৰশ্নৰ উত্তৰ স্বয়ং নায়াকৰ মুখৰ পৰা যেতিয়া এই প্ৰশ্নৰ উত্তৰ উলিয়াব নোৱাৰিলো তেন্তে বহুত জটিল হ'ব। যিকোনো উপায়েৰে ইয়াৰ উত্তৰ উলিয়াবই লাগিব। যাওঁ, কোন ৰাজ্যত অসত্য ধৰ্মৰ ওপৰত আক্ৰমণ কৰিছে তাৰ প্ৰধান নায়কৈ মোৰ কৰ্মত অগ্ৰকৰ্ম কৰিছে। আৰু প্ৰভু আহিলোঁ। দেখাটো বাদে শুনাৰ কথাটো গাঁৱত কম্পিত হৈ নিষ্কৰ্ম অগ্ৰসৰ হওঁগৈ।